বৰ মৰম লগা হৈছে গছকেইটাত। ছিজন ফুলো থাকে মোৰ, ছিজনত ছিজন ফুল অনা যায়, কিন্তু ছিজনতে শেষ হৈ যায়, পিছততো আৰু নাথাকে বাৰু সেইবোৰ। এয়া মই চাইকেল এখন আছিলে মোৰ ভতিজীৰ, তাই সৰুতে চলাইছিলে। এতিয়া যিহেতু চাইকেলখন এনেই পৰি আছে, মই ভাবিলোঁ এনেই পৰি থকাতকৈ কিবা এটা কৰা যাওক। এনেকৈ মই ফুল ৰুই দিলোঁ। চাইকেলৰ যিটো ফ্ৰণ্টত বক্সৰ দৰে আছিলে, তাতে মই ৰুই দিছোঁ। এডালে এনেকৈ ৰুই দিছিলোঁ, এতিয়া জোপোৱা হৈ গৈছে গছডাল, দেখিবলৈ ভাল লগা হৈছে। ইয়াতে মই সৰু টাব এটা বহাই দিছোঁ এনেকৈ। আৰু এয়া ৰমা টাব দুটামান আছিল মোৰ ইয়াত। তেনেকৈ ভেৰাইটিছ মোৰ নাই। আপোনালোকে মোৰ সৰু বাগিচাখন চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। এয়া মানি প্লাণ্ট হয়, এইটো চবেই চিনি পায়। এয়া এডালৰ পৰাই এনেই পেলাই থৈ দিলে হ'ল, বহুত হৈ যায়। আৰু এডাল হ'ল এৰেকা, তামোল গছৰ দৰে লাগে দেখিবলৈ। আৰু এডাল আছে মোৰ, সেইটো উঠোৱা নহ'ল, এডালে উঠালোঁ। আৰু সৰু চাই আনিছিলোঁ গছডাল, বহুত ডাঙৰ হৈ গৈছে এতিয়া। আৰু এয়া হ'ল স্নেক প্লাণ্ট, মই এডালেই কিনি আনিছিলোঁ বহুত বছৰ আগতেই। এডালৰ পৰা এতিয়া কিমান ওলাইছে চাওকচোন। আৰু এয়া এল'ভেৰা হয়, সকলোৱে চিনি পায়।